নমস্কাৰ মই ডিম্পি আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভালেই বহু দিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ বহু দিনৰ মূৰত মানে হেয়াই কাপোৰ যেতিয়া কৰোঁ তেতিয়াহে ভিডিঅ' দিয়া হয় আগতেও ভিডিঅ'ত কৈছোঁ আজি মই ভাবিছোঁ এযোৰ কাপোৰ মই উকা কাপোৰ এযোৰ বহু দিনৰ পৰা পৰি আছিলে সেই কাপোৰযোৰ কি কৰিম পটককৈ কেনেকৈ কৰি শেষ কৰিম সেইকাৰণে আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকৰ মাজত অবভিয়াছলি শ্বেয়াৰ কৰিম আৰু মই আজি কাপোৰযোৰ মানে ষ্টাৰ্ট কৰিম ষ্টেনচিল ফেব্ৰিক দি যি ষ্টেনচিল ফেব্ৰিকৰ ভিডিঅ' আপোনালোকক আগতেও মই শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে ইমান বেছি মৰম দিছে ইমান বেছি ভাল পাইছে অকল ষ্টেনচিল ফেব্ৰিকেই নহয় মই আগৰ ভিডিঅ'খিনিতো আপোনালোকে বহুত বেছি মৰম দিছে আৰু ইমান কুৱেশ্যনছ সুধিছে বহুতৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ মই কেতিয়াবা ভাবোঁ যে ভিডিঅ' এটা দিছোঁ চাবনে বাৰু ভাল পাবনে বাৰু কিন্তু আপোনালোকৰ যিমানখিনি কমেণ্টছ পঢ়োঁ কমেণ্টছখিনি দেখি পেলাই মোৰ লাগে যে আপোনালোকে ভাল পাইছে কাৰণ বহুত বস্তু আপোনালোকে জানিব বিচাৰে ক'ৰ পৰা লৈছোঁ কেনেকৈ ৰাখিছোঁ কেনেকৈ মানে কাপোৰযোৰ আৰম্ভ কৰিছোঁ কি বস্তু ইউজ কৰিছোঁ ঢেৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আৰু লগতে ষ্টেনচিল ফেব্ৰিক লৈ পেলাই আপোনালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ আছে চ' আজি মই কাপোৰযোৰ যিযোৰ আৰম্ভ কৰিম সেই কাপোৰযোৰ আৰম্ভ কৰাৰ আগতে যিহেতুকে মই ষ্টেনচিলো ব্যৱহাৰ কৰিম আৰু এটা বস্তু বেলেগ ব্যৱহাৰ কৰি মই কাপোৰযোৰ কৰিম বুলি ভাবিছোঁ কিন্তু প্ৰথমতে মই ষ্টেনচিল ফেব্ৰিক লৈ পেলাই আপোনালোকৰ যিমানো কমেণ্টছ আছিল সেই কমেণ্টছখিনি A to Z আনচাৰ আজি এই ভিডিঅ'টোত মই আপোনালোকৰ সহজ হ'বলৈ দিম বুলি ভাবিছোঁ আজি মই ষ্টেনচিল ফেব্ৰিক কৰিম এযোৰ কটন উকা কাপোৰত এযোৰ হৈছে চন্দেৰী কটন এনেকুৱা থাকে চন্দেৰী কটনটো মই ওচৰৰ পৰা দেখাই দিছোঁ চন্দেৰী কটন বিৰাট ভাল এনেকুৱা কাপোৰত ফেব্ৰিক কৰিবলৈ উকাকৈ মই কিনিছিলোঁ বৰ বেছি দাম নলয় এইবিলাক আৰু আপোনালোকে সোধে কেনেকুৱা কাপোৰত ফেব্ৰিক কৰিবলৈ ভাল যিকোনো উকা কাপোৰতে ফেব্ৰিক কৰিব পাৰে কিন্তু একদম এটা চিলচিলীয়া চিল্ক পায় যিটো বেলজিয়াম চিল্ক বুলি কয় বহুতে সেইটো বহুত কম দামী মিক্স পাত বুলিও বেকে কিন্তু একদম পাতলা চিলচিলীয়া থাকে সেই কাপোৰবিলাকত ফেব্ৰিক কৰিবলৈ বেয়া ভাল চিল্কটো হ'ব লাগে আৰু এনেকুৱা কটন কাপোৰত কৰিব পাৰে চন্দেৰী কটনত কৰিব পাৰে খাদী কাপোৰত কৰিব পাৰে উকা যিকোনো কাপোৰত আপোনালোকে ফেব্ৰিক কৰিব পাৰে আজিকালিতো উকা মিক্স পাত কাপোৰবোৰ পায়েই ভাল তো তেনেকুৱাটো আপোনালোকে কৰিব পাৰে এইযোৰত মই আজি ফেব্ৰিক কৰিম আৰু বাকী হ'ল এইবোৰ হৈ গ'ল ষ্টেনচিল কি হয় ষ্টেনচিল এটা সৰু কাৰ্ড যিবিলাকত বিভিন্ন ধৰণৰ ডিজাইনছ বনাই থোৱা থাকে ডিজাইনছ বনাই থোৱা থাকে আপোনালোকে এইবিলাকেদি সহজেদি কাপোৰ এযোৰ কৰি উলিয়াব পাৰে এতিয়া এনেকুৱা নহয় যে ষ্টেনচিল দি কৰিলেহে ভাল হয় নিজেই আঁকি পেলাই ব্ৰাছেদি পেইণ্ট কৰা ফেব্ৰিক কৰা কাপোৰযোৰৰ লুকছটোও বেলেগ আহিব ষ্টেনচিল দি কৰা লুকছটোও বেলেগ আহিব বেলেগ পদ্ধতিৰ বেলেগ লুকছ আহে ষ্টেনচিল দি সহজতে এযোৰ আপোনালোকে দুদিনতে কাম কৰি উলিয়াব পাৰে যেনেকৈ স্ক্ৰীণ পেইণ্টিং থাকে আপোনালোকে চাগে ভিডিঅ'জ দেখিছেই মোৰ বাৰু চেনেলত স্ক্ৰীণ পেইণ্টিঙৰ ভিডিঅ' নাই মই ট্ৰাই কৰা নাই অতি সোনকালে ট্ৰাই কৰিম তো তেনেকুৱা বেলেগ ষ্টাইল থাকে চ' চবৰে লুকছবোৰ বেলেগ আহে এতিয়া বহুতে মোক এটা কুৱেশ্যন সুধে যে মই ষ্টেনচিল ক'ৰ পৰা লৈছোঁ ষ্টেনচিল মই সঁচাকৈ ক'বলৈ গ'লে মই কেতিয়াও অফলাইন দোকানৰ পৰা কিনি পোৱা নাই মই সদায় অনলাইনেই কিনিছোঁ মই আগৰ ভিডিঅ'টো কৈছোঁ এমেজন ফ্লিপকাৰ্টত আপোনালোকে সহজতে ষ্টেনচিল বিচাৰি পাব ষ্টেনচিল ফেব্ৰিক বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব চ' এতিয়া এই কাপোৰযোৰত মই ষ্টেনচিল আজি ব্যৱহাৰ কৰিম এইখন নতুন ষ্টেনচিল এইটো হৈছে বৰ্ডাৰ ষ্টেনচিল বৰ্ডাৰত দিব পৰা ডিজাইনৰ এখন ষ্টেনচিল হয় আজি কেনেকৈ কৰোঁ এই বৰ্ডাৰটোৰ ষ্টেনচিল আপোনালোকক মই মানে ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাম আজি নিশ্চয় আপোনালোকে চাই ভাল পাব কেনেকুৱা আহিব আউটকামটো মোৰো জানিবলৈ মন গৈ আছে এক্সাইটেড হৈ আছোঁ ইউজ কৰিবলৈ চ' চাওঁ কেনেকৈ ব্যৱহাৰ কৰোঁ আজি কিছুমান সাৱধান আমি ষ্টেনচিল ফেব্ৰিক কৰোঁতে ল'ব লাগে সেই সাৱধানখিনি মই আগৰ ভিডিঅ'টো কৰা কাপোৰত মই কৈছোঁৱেই আজিও মই এই কাপোৰযোৰ যেতিয়া কৰিম আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম অলপমান সাৱধান হ'ব লাগে কিছুমান কাম তেতিয়াহে বেছি পাৰফেক্টকৈ ওলাই আহে চ' এয়া হৈছে ষ্টেনচিল আৰু ষ্টেনচিল ফেব্ৰিক কৰিবলৈ বিভিন্ন ধৰণৰ ব্ৰাছৰ কোনো দৰকাৰ নাই এনেকুৱা এটা স্পঞ্জ ব্ৰাছ স্পঞ্জ ব্ৰাছ দি আপোনালোকে ষ্টেনচিল ব্যৱহাৰ কৰিব পাৰে আৰু ষ্টেনচিল কিন্তু ৰিইউজেবল হয় দেই সহজে ধুই পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই আগৰ ভিডিঅ'টো আপোনালোকক এবাৰ দেখুৱাইছোঁ কেনেকৈ ধুই ইউজ কৰিব পাৰে মই আকৌ পাৰিলে শ্বেয়াৰ কৰি দিম এইবিলাক হৈ গ'ল স্পঞ্জ ব্ৰাছেদি আপোনালোকে ইজিলি ষ্টেনচিল ব্যৱহাৰ কৰিব পাৰে এইখন মোক ব্লেক কালাৰ লাগি আছে এবাৰ কৰিছিলোঁ এযোৰ কাপোৰত আৰু এনেকুৱা নহয় যে এইকেইডাল ব্ৰাছেই হ'ব লাগিব মই আগতে এযোৰ কাপোৰ কৰিছোঁ স্কচ ব্ৰাইটৰ এই কাপোৰযোৰ মই স্কচ ব্ৰাইট দি পেলাই কৰিছিলোঁ এইযোৰ নহয় এইযোৰ মই ষ্টেনচিল ফেব্ৰিক কৰা দুযোৰ কাপোৰ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ যিসকলে অলৰেডি আগৰ ভিডিঅ' চাইছেতো গম পায়েই কিন্তু যিসকলে নাই চোৱা নতুনকৈ ছাবস্ক্ৰাইবাৰ জইন হৈছে মই তেখেতসকলক দেখাওঁ এইযোৰ কাপোৰ চাওক ষ্টেনচিল ফেব্ৰিক দি কৰা আৰু ডিজাইনটোৱে ঢাক খাই গ'ল এয়া এইবিলাক দেখিছেনে এইটো ষ্টেনচিল ফেব্ৰিক দি কৰা এইযোৰ আকৌ মই এইবিলাক স্পঞ্জেদি নাই কৰা যিটো আমাৰ যে বাচন ধোৱা নৰ্মেল স্কচ ব্ৰাইটটো থাকে মই ইয়াতে ফটো লগাই দিছোঁ স্কচ ব্ৰাইটৰ যিটো স্পঞ্জ ছাইডটো হয় সেইটোৱেদি কৰিছোঁ আপোনালোকে চাবচোন এবাৰ ভিডিঅ'টো মই এই ভিডিঅ'টোৰ তলতে লিংকটো দি দিম ৰঙা কাপোৰযোৰৰ মানে
মানে এই কাপোৰযোৰ ভিডিঅ' কৰা যিটো লিংক আছে মই তলত দি দিম, আপোনালোকে গৈ চালেই তাত গম পাব। ধুনীয়াকৈ দেখাই থোৱা আছে, চব ধুনীয়া লাগে ন দেখিবলৈ। এইযোৰ ৰেডত মই গল্ডেন দি পেলাই কৰিছিলোঁ এইযোৰ, আৰু এযোৰ হৈছে এইযোৰৰ ষ্টেনচিলখন এইখন ষ্টেনচিল দি মই এইযোৰ কৰিছিলোঁ। চ' সেয়া হৈ গ'ল ষ্টেনচিলৰ কথা। বাকী মই যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ থাকে, আপোনালোকৰ যি কুৱেশ্যন আছে, মই সেইখিনি ভিডিঅ'টো এই কাপোৰযোৰ কৰিও থাকিম, লগতে আপোনালোকৰ লগত শ্বেয়াৰো কৰি থাকিম। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ, নহ'লে বহুত দীঘল হৈ যাব। তেনেহ'লে আহক, আজি মই ব্যৱহাৰ কৰিম এইখন ষ্টেনচিল। কেনেকৈ ষ্টেনচিল দি ব্যৱহাৰ কৰোঁ, কেনেকৈ লুকছটো আহে আপোনালোকৰ লগত। ষ্টেনচিল ফেব্ৰিক কৰোঁতে প্ৰথম ইম্পৰ্টেণ্ট কথা, কেতিয়াও বিচনাৰ ওপৰত বা তলত কোমল ছাৰ্ফেচ নল'ব, সদায় টান এটা ছাৰ্ফেচ হ'ব লাগে। মই টেবুলৰ ওপৰতে পাৰি কৰিছোঁ, আৰু কাপোৰখনৰ তলত মই এখন ফেব্ৰিক কৰা, মোৰ এখন পুৰণা কাপোৰ আছে, কাপোৰ এখন পাৰি লওঁ যাতে তলত ৰংটো লাগি নাযাওক। আৰু ষ্টেনচিলখন এয়া চাওক, মই কেতিয়াবা এনেকৈ কৰোঁ, কেতিয়াবা নকৰোঁ। মই ছাইডত যিহেতুকে স্পেচটো অকণমান কম, সেইকাৰণে মই ছাইডত দুখন বেয়া পেপাৰ এনেকৈ চেলোটেপ মাৰি লগাই লৈছোঁ, যাতে যেতিয়া মই প্ৰেছ কৰোঁ, ঘপককৈ যদি মোৰ হাতখন ইফালে গুচি যায়, তেতিয়া যাতে কাপোৰত লাগি নাযাওক, লাগিলে পেপাৰখনতেই লাগিব। সেইটো কাৰণে মই এই ধৰণে পেপাৰ দুখন চেলোটেপ মাৰি লগাই লৈছোঁ। বাকী মই কালাৰ লৈছোঁ ব্লেক কালাৰ, এক্ৰেলিক ফেব্ৰিক কালাৰ, যিহেতুকে য়েল্ল' কালাৰ কাপোৰ মই ব্লেকে দিয়ে কৰিম বুলি ভাবিছোঁ। আৰু লগত লৈছোঁ এনেকুৱা ধৰণৰ স্পঞ্জ ব্ৰাছ। এনেকুৱা ধৰণৰ স্পঞ্জ ব্ৰাছ নাথাকিলে আপোনালোকে স্কটচ ব্ৰাইটৰ পিছফালৰ স্পঞ্জ অংশটোৱেদিও কৰিব পাৰে। এতিয়া মই ক'লা কালাৰৰ ফেব্ৰিক কালাৰখিনি অলপমান প্লেটত উলিয়াই লৈছোঁ, উলিয়াই পেলাই স্পঞ্জডালৰ চাৰিওকাষত ভালকৈ লগাই লৈছোঁ। লগাই পেলাই আমি টাইটকৈ খালি ষ্টেনচিলখন হাতেৰে প্ৰেছ কৰি ধৰি থাকিম, নহ'লে আপোনালোকে সৰু সৰু টেপ দুটাও ছাইডত লগাই দিব পাৰে। খালি সাৱধান হ'ব, মই এতিয়া টেপ লগাই দিয়া নাই ছাইডত, কিন্তু হাতেৰে প্ৰেছ কৰি ধৰি আছোঁ। আৰু স্পঞ্জডাল দি যিখিনি জেগা আছে সেই অংশখিনিত মই এই ধৰণে ডেপ কৰি পেলাই গোটেই ৰংখিনি ভালকৈ লগাকৈ মই এই ধৰণে প্ৰেছ কৰি দিছোঁ। হাতখন খালি উঠাই নিদিব, কাৰণ এবাৰ যদি ষ্টেনচিলখন নিজৰ হাতৰ পৰা মিছপ্লেচ হৈ যায়, আপোনালোকে আকৌ খাপে জেগাত বহাবলৈ অসুবিধা হ'ব, আৰু তাৰ ওপৰত কালাৰ কৰি দিলে দেখিবলৈ বিৰাট বেছি বেয়া হ'ব, ডিজাইনটো ফুটি নুঠিব। সেইটো কাৰণে একদম টাইটলি হাতেৰে ধৰি থাকিব, নহ'লে এটা টেপ লগাই ল'ব যাতে উঠি নাহক। আৰু গোটেই কালাৰখিনি অংশখিনি ভালকৈ স্পঞ্জেৰে ডেপ কৰি গোটেই অংশখিনি ডাৰ্ককৈ লগাই নোলোৱালৈকে হাতখন একেবাৰে এৰি নিদিব বা উঠাই নিদিব। মই এই ধৰণে ধুনীয়াকৈ প্ৰেছ কৰি লৈছোঁ। এই ধৰণে প্ৰেছ কৰিব লগে কাৰণে আমি তলত আচলতে বিচনাৰ ওপৰত বা কোমল ছাৰ্ফেচত কৰিব নালাগে, মাটিত ধুনীয়াকৈ পাৰি ল'ব, নহ'লে টেবুলৰ ওপৰতো কৰিব পাৰে। তলত খালি কিবা এখন বেয়া কাপোৰ পাৰি ল'ব। আৰু মই ব্লেক কালাৰটো গোটেই অংশখিনিত এই ধৰণে প্ৰেছ কৰি লৈছোঁ। মোৰো চাবলৈ মন গৈ আছে এতিয়া কেনেকুৱা বা হয়, কাৰণ যিহেতুকে এইখন ষ্টেনচিল প্ৰথম ইউজ কৰিছোঁ। এয়া চাওক, মোৰ ফাইনেলি হৈ গ'ল। মই গোটেই অংশখিনিত কালাৰটো মোৰ হিচাপত ভালকৈ লাগি গৈছে। এতিয়া চাওঁচোন উঠাই পেলাই কেনেকুৱা হয়, আৰু লাহে লাহে হাতখনেৰে ষ্টেনচিলখন উঠাই দিব। যিহেতুকে কালাৰ লাগি থাকে, পটককৈ উঠাই দিলে বেয়া হ'ব। আৰু চাওক, ধুনীয়া এটা প্ৰিণ্ট ধুনীয়াকৈ উঠি গ'ল, বিৰাট ভাল লাগিছে দেখি। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ধুনীয়া লাগিছে দেখিবলৈ, প্ৰিণ্টেড টাইপ লাগে বস্তুটো, দেখিবলৈ এনেকুৱা লাগে যেন কাপোৰত আপুনি প্ৰিণ্ট কৰিছে, তেনেকুৱা নিচিনা লাগে। ঠিক তেনেকৈ আৰু এডোখৰ মই তেনেকৈ ছাইডতে আকৌ মই বহাই ল'লোঁ। আপোনালোকৰ নিজৰ ইচ্ছা ক'ত ফুল দিব বিচাৰে সেই হিচাপত ষ্টেনচিলখন বহাই ল'ব। মই ছাইডতে আৰু এডাল দিলোঁ, দি পেলাই এয়াও মই উঠাই দিলোঁ। এইখিনিও ধুনীয়াকৈ হৈ গৈছে। এতিয়া কোনোবাটো অংশত যদি কালাৰটো ভালকৈ প্ৰেছ কৰোঁতে যে দেখে অলপ পাতলা হৈছে বা ধৰা নাই, তেতিয়া আপোনালোকে সেইডোখৰ অংশ ব্ৰাছ এডাল দি ছেইম কালাৰটো লৈ পেলাই মিলাই দিলেই হ'ল। মোৰ এইকেইডোখৰ অংকত জেগাত অকণমান পাতলা হৈ থাকিল, ৰংটো ভালকৈ নুঠিল, সেইকাৰণে মই ব্ৰাছেদি এই ধৰণে মিলাই দিছোঁ। ফেব্ৰিক কৰা কাপোৰ সদায় বহুতে সোধে কিমান সময় ৰ'দত ৰাখিব লাগে। আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে ৰ'দত ৰাখি দিলে ভাল। এতিয়া মই গোটেইখিনি যিহেতুকে এবাৰতে কমপ্লিট কৰা নাই, কাম আছে, অলপমান বনালোঁ, বনাই পেলাই মই আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে মই ভালকৈ ৰ'দত শুকুৱাবলৈ দিলোঁ। ৰ'দত শুকুৱাবলৈ দিয়াৰ পিছত আকৌ আৰম্ভ কৰিম। মই আজিৰ ভিডিঅ'টোত এই কাপোৰযোৰ কমপ্লিট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে। আজি মই দেখুৱালোঁ ইমানখিনিয়ে। চাওক, এইখিনি মই ৰ'দত দিছোঁ অলপ সময়ৰ কাৰণে, কিন্তু এই কাপোৰযোৰ ফাইনেলি লুকছটো কেনেকুৱা হ'ল, কেনেকুৱা দেখিছে, নেক্সট ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিবলৈ পাব। ভিতৰত কেনেকুৱা কৰিছোঁ আৰু কি কৰিলোঁ নেক্সট ভিডিঅ'ত দেখুৱাম। তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।